মই হেল্ল' গাইজ মই এটা অসাম বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ কেইদিনমান আগতে মোৰ কাৰণে এটা প্ৰয়োজন হোৱা এটা বস্তু ইউটিউবৰ ভিডিঅ'ৰ কাৰণে সেই বস্তু আপোনালোক দেখুৱাই দিছোঁ এইটো স্নেপডিলৰ এটা মাইক এটা সৰু মাইক কম পইচাতে 239 টকা মাত্ৰ এইটো আমি আনবক্সিং কৰিম আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰিবলৈ নাপাহৰিব এইটো আনবক্সিং কৰিবলৈ লাইছোঁ এইটো এনেকৈ আছে পেকেট এটাত আহিছিল এইটো স্নেপডিলৰ তো মই সিম্পলি এখন অতৰাই দিছোঁ এখন লেবেল আছে এখন অতৰাই খুলিবলৈ চেষ্টা কৰি আছোঁ এখন কিবা ওলাই আহিছে এখন সাইডত থৈ দিছোঁ মোৰ কেঁচি এখন আছে কেঁচিখনেৰে এনেকৈ ফালিবলৈ চেষ্টা কৰি আছোঁ পেকিংটো অলপ বেলেগকৈ কৰিছে এওঁলোকে দেৰি হৈছে অলপমান মোৰ যি আছে ভালকৈ একদম চিৰি দিম মই চিৰি আছোঁ কাটি আছোঁ কেঁচিৰে কাটিলোঁ এনেকৈ উলিয়াই আছোঁ সিম্পলি এনেকৈ এখন ইয়াৰ ভিতৰত আছে মাইকটো এইটোৰ ভিতৰত আছে মাইক্ৰফোনটো এইটো সিম্পলি ওপেন কৰিছোঁ এইটো মাইক্ৰফোন এইটো ইয়াত কভাৰ এটা যে থাকে কভাৰটো আছে সিম্পলি এইটো হৈছে মাইক্ৰফোন তো এইটো মই ভৰাই দিছোঁ আৰু দীঘল তার আছে এনেকৈ মেৰিয়াই থোৱা আছে আৰু কিবা আছে চাওঁ আৰু একো নাই ইয়াত একো নাই খালী আছে এইটো এখন কাগজত কিবা আছে লিখা আছে ইয়াৰ বেছি বস্তু নাই কিন্তু এইটো আমি এবাৰ টেষ্টিং কৰি চাম এইটো কেনেকুৱা এইবাৰ আপোনালোকে মোৰ মাতটো শুনা পাইছেনে ভালকৈ শুনা পাইছেনে কমেণ্ট কৰি জনাব এইটো লৈ এবাৰ মই কথাখিনি কৈছোঁ আৰু লোৱাকৈ কথাখিনি কৈছোঁ কোনটোত বেছি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ' পাই থাকিবৰ বাবে